নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজিৰ বিষয়টো হৈছে আমাৰ বিজ্ঞানৰ আমাৰ পদাৰ্থৰ কি আছে সৰল যৌগৰ সংকেত, মানে পদাৰ্থবিলাকৰ আমি কেনেকৈ সংকেতবিলাক উলিয়াব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া ভাগ আছিল দুটা, মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ। মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ। মৌলিক মানে হৈছে যিবিলাক মানে এটা পদাৰ্থৰ পৰা আন এবিধ পাব নোৱাৰি সেইবিলাক হৈছে মৌলিক, আৰু যিবিলাক এটাৰ পৰা আনটো পাব পাৰি সেইবিলাক হৈছে যৌগিক। এতিয়া মৌল বুলি কওঁতে আমি মৌলিক পদাৰ্থ বুলি কওঁ, আৰু যৌগ মানে হৈছে যৌগিক পদাৰ্থ। মৌল মানে হৈছে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন। এনেকৈ আমাৰ পৰ্যাবৃত্ত তালিকা এখন আছে, আৰু তাত আমাৰ 114টামান মৌল আছে প্ৰকৃতিত। এতিয়া এই আধুনিক পৰ্যাবৃত্ত তালিকাখনত থকা আটাইতকৈ পাতল মৌলটো হৈছে হাইড্ৰজেন। পাতল মানে যাৰ ভৰ আটাইতকৈ কম, আৰু পদাৰ্থৰ সকলোবোৰৰে ভৰ থাকে। পদাৰ্থ মানে কি আৰু পদাৰ্থ মানে যিয়ে স্থানটো অধিকাৰ কৰি থাকে, যে যাৰ ভৰ থাকে, যিয়ে স্থান অধিকাৰ কৰে আৰু যাৰ ভৰ থাকে সেইবিলাকে পদাৰ্থ। এতিয়া তোমাৰ ধৰা হ'ল ঘৃণাটো পদাৰ্থ হ'ব নোৱাৰে, কাৰণ সি স্থান অধিকাৰ নকৰে আৰু তাৰ ভৰো একো নাই, গতিকে তোমাৰ ঘৃণা মানে পদাৰ্থ হ'ব নোৱাৰে। কিন্তু চকীখনে স্থানো অধিকাৰ কৰে, তাৰ ভৰো আছে, গতিকে চকীখন কি হ'ব, পদাৰ্থ হ'ব। ঠিক তেনেকৈ আমাৰ চক পেঞ্চিলডাল পদাৰ্থ হ'ব, কাৰণ তাৰ আমাৰ স্থান অধিকাৰ কৰে আৰু কি কৰে, তাৰ ভৰো আছে। এতিয়া যৌগিক পদাৰ্থ মানে যৌগ এটা গঠন কৰিবলৈ হ'লে আমাৰ মৌলবিলাক লগ লাগিয়ে যৌগৰ সৃষ্টি হয়। যেনেকৈ আমাৰ পানীৰ উদাহৰণ দিব পাৰোঁ। আমি পানীৰ সংকেতটো আমি জানো ইতিমধ্যে। পানীৰ সংকেত পাইছোঁ আমি H2O। পানীৰ সংকেতটো হৈছে আমাৰ কি, H2O। এতিয়া H2O বুলি কওঁতে ইয়াতে বেলেগ বেলেগ মৌল লগ লাগি আছে, মানে পদাৰ্থই হয় মৌল, মানে মৌল আৰু যৌগ। গতিকে পদাৰ্থৰ ভাগ দুটা আছিল, মৌল আৰু কি যৌগ। গতিকে আমাৰ যৌগ কেনেকৈ গঠন হয়, তাৰমানে মৌল লগ লাগি গঠন হয়, মানে যৌগ মৌল লগ লাগিয়ে গঠন হয়। এতিয়া মৌল আছে, মৌল কি আছে, হাইড্ৰজেন আছে আৰু অক্সিজেন আছে। গতিকে হাইড্ৰজেনৰ পৰমাণু দুটা আছে, অক্সিজেন এটা আছে। এতিয়া কথাটো হ'ল পৰমাণু মানে কি, হৈছে মৌলৰ ক্ষুদ্ৰতম কণা। পৰমাণু হৈছে মৌলৰ কি, ক্ষুদ্ৰতম কণা। যেনেকৈ উদাহৰণস্বৰূপে আমি পৰমাণু বুলি কওঁতে আমি যৌগবিলাক কেনেকৈ গঠন কৰোঁ, ধৰক চক পেঞ্চিলডাল গঠন কৰিব লাগিলে আমি কেনেকৈ গঠন কৰিছোঁ, তাত কিছুমান ক্ষুদ্ৰ কণা লগ লাগি আছে, তাৰমানে চকৰ গুৰিবিলাক লগ লাগি আছে, আৰু সেই চকৰ গুৰি লগ লাগি আমাৰ চকডাল গঠন হৈছে। ঠিক তেনেকৈ মৌলিক পদাৰ্থবিলাকো আমাৰ কিছুমান ক্ষুদ্ৰ কণাৰ সমষ্টি, মানে কণাবিলাক লগ লাগি মৌলবিলাক গঠন হয়, মানে সৰু বস্তু আৰু যেনেকৈ চক পেঞ্চিলৰ চকৰ গুৰি, ঠিক তেনেকৈ চব বস্তুৰে মানে ক্ষুদ্ৰ কণিকা লগ লাগি আমাৰ কি হৈছে, বস্তুবিলাক গঠন হৈছে। চব বস্তুৱে গঠন হৈছে, মৌলিক পদাৰ্থ হৈছে, যৌগিক পদাৰ্থ হৈছে। কিন্তু যৌগিক পদাৰ্থ এটা গঠন হওঁতে কিন্তু মৌল বেলেগ থাকিব লাগিব। যেনেকৈ আমাৰ হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি আমাৰ এটা যৌগিক পদাৰ্থ হৈছে, বা পৰমাণুবিলাক লগ লাগিও যৌগিক পদাৰ্থ গঠন হ'ব পাৰে। এটা সংকেত লিখিব লাগে, সৰল যৌগৰ সংকেত, মানে যৌগবিলাকৰ আমি সংকেত কেনেকৈ উলিয়াব পাৰোঁ সেই নিয়মটোৱে আজি শিকাবলৈ মই ওলাইছোঁ। এতিয়া আমাৰ ধৰা হ'ল মেগনেছিয়াম ছালফেট। তোমালোকে এনেও ৰাসায়নিক সংকেতৰ নাম পাইছাই, মেগনেছিয়াম ছালফেট। মেগনেছিয়াম ছালফেট বুলি কওঁতে আমাৰ এইটো এটা যৌগ বুলি এই কাৰণেই কৈছোঁ, কাৰণ ইয়াত মেগনেছিয়াম আৰু ছালফেট দুটা বেলেগ পদাৰ্থ লগ লাগি আছে। ছালফেট মানে এটা মূলক হয়, আৰু মূলকৰ সংকেতবিলাক অলপ মনত ৰাখিব লাগিব। মূলকৰ সংকেত হৈছে ছালফেট মানে হৈছে SO4, কাৰ্বনেট মানে CO3, নাইট্ৰেট মানে NO3, OH মানে হাইড্ৰক্সাইড। আৰু ইয়াৰ জৈজ্যতাৰ বিষয়ে মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ অলপমান, কেনেকৈ উলিয়াব পাৰি, তথাপিও মই আজি অলপ কৈ দিম। এতিয়া চোৱা, মেগনেছিয়াম ছালফেট বুলি কওঁতে ইয়াত দুটা আছে পদাৰ্থ, কি আছে, মেগনেছিয়াম আৰু ছালফেটত আকৌ দুটা লগ লাগি আছে মৌল। কি লগ লাগি আছে ছালফেটত, S আছে আৰু O আছে। S মানে ছালফাৰ আৰু O মানে অক্সিজেন, আৰু S আৰু O লগ লাগি আমাৰ মূলক এটা সৃষ্টি হৈছে। এতিয়া ইয়াৰ সংকেত যেতিয়া উলিয়াব লাগে, ইয়াৰ জৈজ্যতা জানিব লাগিব। তাৰমানে আমি যৌগ এটাৰ সংকেত উলিয়াবলৈ হ'লে, মানে সংকেতবিলাক উলিয়াব লাগিলে তাৰ কি জানিব লাগে, আমি যৌগ এটাৰ সংকেত উলিয়াবলৈ হ'লে আমি কি জানিব লাগিব, জৈজ্যতা জানিব লাগিব। এতিয়া জৈজ্যতা মানে কি, জৈজ্যতা মানে হৈছে মৌল এটাৰ যোজন ক্ষমতা মানে যোজন শক্তি। তাৰমানে আমাৰ ধৰা হ'ল আমি মেগনেছিয়ামেই লিখিলোঁ, মেগনেছিয়ামৰ যিটো চিহ্ন আমি জানো Mg, মেগনেছিয়ামৰ যিটো চিহ্ন Mg, মনত থাকিব Mg।
ইংলিছ ৱৰ্ডটো লিখিলে চালে গম পাই যায় আৰু ইয়াত দুটা ৱৰ্ড আছে Mg মেগনেছিয়ামত এতিয়া চোৱা ইয়াত আমাৰ মেগনেছিয়াম মৌলটো কিমান নাম্বাৰ মৌল সেই কথাখিনি আমি জানিব লাগিব তাৰমানে পাৰমাণৱিক সংখ্যা বুলি কয় এইটো মেগনেছিয়াম মৌলটো কিমান নাম্বাৰ স্থানটোক আৰু পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় এটা সেই স্থানটো চোৱা এটা মেগনেছিয়াম কিমান নাম্বাৰ পৰ্যাবৃত্ত তালিকা এখন আছে আধুনিক পৰ্যাবৃত্ত তালিকা আটাইতকৈ কম ভৰৰ মৌলটো হৈছে হাইড্ৰজেন 1 নম্বৰত আছে তাৰ পিছত অলপ ভৰ বেছি হৈ যায় আছে কাৰণে সেই অনুযায়ী আমাৰ কি কৰিছে তাত সংখ্যা মানে বাঢ়ি যায় আছে আৰু হাইড্ৰজেনৰ 1 নম্বৰ হিলিয়াম 2 নম্বৰ লিথিয়াম 3 নম্বৰ বেৰিলিয়াম 4 নম্বৰ বৰন 5 নম্বৰ কাৰ্বন 6 নম্বৰ 7 নম্বৰ হৈছে নাইট্ৰজেন অক্সিজেন 8 নম্বৰ তাৰপিছত ফ্লোৰিন 9 নম্বৰ নিয়ন 10 নম্বৰ 11 নম্বৰ সোডিয়াম মেগনেছিয়াম 12 নম্বৰ এটা মানে মেগনেছিয়াম কিমান নম্বৰত আছে মৌলটো 12 নম্বৰত আছে এটা এই 12 নম্বৰ মৌলটোৰ যদি ইলেক্ট্ৰনীয় বিন্যাসত ভাঙিব লাগে তাৰমানে মৌল এটাক আমাৰ ইলেক্ট্ৰনীয় বিন্যাস কিছুমান সজ্জা আছে সেই সজ্জাত ভাঙিব পাৰি আৰু ইলেক্ট্ৰনীয় সজ্জাটো হৈছে আমাৰ কিছুমান এই খোল বিভক্ত কৰা বুলি কয় আৰু এই সজ্জাবিলাক হৈছে কে সেল এল সেল এম সেল এন সেল এনেকৈ আৰু এতিয়া কে সেলত কিমানটা ইলেক্ট্ৰন থাকিব পাৰে মাত্ৰ দুটা প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন থাকিব পাৰে দ্বিতীয় কক্ষত কেইটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন তৃতীয় কক্ষত 8টা এনেকৈ থাকিব পাৰে আৰু এতিয়া চোৱা ইলেক্ট্ৰনীয় বিন্যাসত যেতিয়া ভাঙিম প্ৰথম কক্ষত মাত্ৰ দুটা ইলেক্ট্ৰন দিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস মানে ইয়াতে 12টা ইলেক্ট্ৰন থকা বুলি ভাবি লোৱা আৰু এই ইলেক্ট্ৰন 12টাক আমি কিছুমান সজ্জাত ভাঙিব লাগিব আৰু সজ্জাটো কেনেকুৱা আমাৰ 2 8 8 এনেকৈ ভাঙিবা প্ৰথমতে চোৱা ইয়াত কি আছে 2 আছে 2 দিলো 2 ৰ পিছত কি আছে আমাৰ 2 ৰ পিছত কি থাকিব লাগে দ্বিতীয় কক্ষত 8 থাকিব লাগে 8 দিলো 8 ৰ পিছত কি দিব লাগে 2 8 8 2 8 8 বুলি কওঁতে আৰু এটা 8 দিব লাগিছিল কিন্তু ইয়াত আমি 2 8 2 8 কিমান হ'ল 10 হ'ল 10 ৰ লগত কি দিলে 12 হ'ব আমাৰ 2 দিলে 12 হ'ব গতিকে আকৌ দি দিব লাগিব 2 এই যেটো খোল এটো বহিৰতম কক্ষ বুলি কয় এই কক্ষটো কি বুলি কয় বহিৰতম কক্ষ আৰু মৌল এটাই এই বহিৰতম কক্ষটোৰ পৰা কেতিয়াবা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে আৰু কেতিয়াবা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে কেতিয়াবা ত্যাগ কৰিব পাৰে কেতিয়াবা কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে এতিয়া থোৱা আমি কেতিয়া ত্যাগ কৰে কেতিয়া গ্ৰহণ কৰে এই কথাষাৰ মনত ৰাখিব লাগিলে আমি এটা সাধাৰণ কথা জানিব লাগিব যে চাৰিতকৈ যেতিয়া এই বহিকক্ষটোত মানে কম থাকে ইলেক্ট্ৰন তেতিয়া তোমালোকে মনত ৰাখিবা ইলেক্ট্ৰন ত্যাগ কৰে মৌলটোৱে আৰু চাৰিতকৈ যদি বেছি থাকে ইলেক্ট্ৰন কি কৰিব পাৰে সি গ্ৰহণ কৰে আৰু এই বহিৰতম কক্ষটোত কিন্তু আধতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু 8টাহে ইলেক্ট্ৰন থাকিব পাৰে তাৰমানে মৌল এটাই বহিৰতম কক্ষৰ যোজন শক্তি কিমান থাকে 8 মানে অষ্ট সম্পূৰ্ণ কৰা বুলি কয় এইটো এতিয়া ইয়াৰ বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে গতিকে এই দুটা ইলেক্ট্ৰন ত্যাগ কৰিব নে গ্ৰহণ কৰিব কেনেকৈ গম পাম চাৰিতকৈ কম থাকিলে হি ত্যাগ কৰে আৰু চাৰিতকৈ বেছি থাকিলে হি গ্ৰহণ কৰে গতিকে চাৰিতকৈ কম আছে ইয়াত 2 আছে গতিকে ত্যাগ কৰিব আৰু ত্যাগ কৰাটো হৈছে যোজ্যতা ইয়াৰ যোজন ক্ষমতা 2 গতিকে ইয়াৰ যোজ্যতা কিমান হ'ব 2 তাৰমানে মৌল এটাৰ যোজন ক্ষমতা কি বুলি কয় যোজ্যতা বুলি কয় গতিকে ইয়াৰ যোজন ক্ষমতা কি হ'ব 2 গতিকে ইয়াৰ যোজ্যতা 2 তাৰমানে বহিৰতম কক্ষটোত থকা ইলেক্ট্ৰনটো যদি ত্যাগ কৰে বা গ্ৰহণ কৰে সেইটো হৈছে যোজ্যতা মনত থাকিব নিশ্চয় আৰু যোজ্যতা কেতিয়াও 4কৈ বেছি হ'ব নোৱাৰে কিছুমান মৌলৰ যোজ্যতা 4কৈ বেছি আছে যেনেকৈ নাইট্ৰজেনৰ যোজ্যতা 5 হয় কিন্তু এইটো চল যোজ্যতা থকা বুলি কয় এতিয়া চোৱা আমাৰ যে মেগনেছিয়ামৰ যোজ্যতা 2 পালো কেনেকৈ পাইছো বুজি পাইছা প্ৰত্যেকে যে আমাৰ যোজ্যতাটো উলাওতে আমি প্ৰথম আমি ইলেক্ট্ৰনৰ বিন্যাসটো ভাঙিছো 2 8 আৰু বহিগলত কি হ'ব 2 এই গটা যোগ কৰি এটো পাব লাগিব মানে 12 ভাঙিছো আমি কেনেকৈ ভাঙিছো ইলেক্ট্ৰনৰ সজ্জা প্ৰথমতে 2 থাকে তাৰছত 8 থাকে কিন্তু 8 দিব নোৱাৰা কাৰণ 12 কে ভাঙিছো আমি যদি আমাৰ ধৰা হল এতে 13 আছে 13 মানে কি মূলটো 13 মানে হৈছে এলুমিনিয়াম কিমান নম্বৰ 13 নম্বৰ 13 নম্বৰটো যদি ভাঙো আমি প্ৰথমতে 2 তাৰছত 2 আতে 10 10 এ 3 এ 13 গতিকে এতে বহিগলতম কক্ষত কিমান থাকিব 3 আৰু তেতিয়া এলুমিনিয়ামৰ যোজ্যতা কি হ'ব এতিয়া কোৱা এলুমিনিয়ামৰ যোজ্যতা কি হ'ব 3 এনেকৈ আমি যোজ্যতা বিলাক উলাব পাৰো এতিয়া আমি ওপৰত দিয়া মৌলকেইটাৰ যোজ্যতা উলিয়াম ওপৰত দিয়া মৌলকেইটাৰ যোজ্যতা যেনেকৈ আমাৰ মেগনেছিয়ামৰ যোজ্যতাটো পালো কেনেকৈ ভাঙিছো আমি ইলেক্ট্ৰনৰ বিন্যাসত ভাঙিছো ইলেক্ট্ৰনৰ বিন্যাসটো কেনেকৈ ভাঙিছো চোৱা প্ৰথমতে 2 10 10 12 ঠিক তেনেদৰে এলুমিনিয়ামৰ যোজ্যতা উলিয়াম এলুমিনিয়ামৰ যোজ্যতা কিমান হ'ব চোৱা 2 10 10 13 ঠিক তেনেদৰে আমাৰ ক্যালসিয়ামৰ যোজ্যতা উলিয়াব লাগে ক্যালসিয়ামৰ যোজ্যতা কিমান হ'ব প্ৰথমতে 2 থাকে দ্বিতীয় হলত 8 থাকে তৃতীয় হলত 8 থাকে 2 8 8 তাৰ পিছত 18 টো দিব নোৱাৰি ইয়াতে কি আছে আমাৰ 20 আছে 20 থাকিলে চোৱা 2 2 10 10 18 18 ৰ লগত 2 দিলে 20 হ'ব এটা নেক্সট হলত কি আছে 2 2 10 10 18 18 এ ইয়াকে কি হ'ব 19 এনেকৈ আমি ইলেক্ট্ৰনৰ বিন্যাসবিলাক ভাঙিছো এইবিলাক ইলেক্ট্ৰনৰ বিন্যাস মৌলৰ এটা ইলেক্ট্ৰনৰ বিন্যাসৰ পৰা আমি কি উলাব পাৰো যোজ্যতা উলাব পাৰো যোজ্যতা বিলাক চোৱা কি হ'ব ইয়াৰ বহিৰতম কক্ষত কি আছে 2
গতিকে এইটো যোজ্যতা 2 হ'ব কাৰণ 4তকৈ কম আছে কম থাকিলে ত্যাগ কৰে কিমানটা ত্যাগ কৰিছে ইলেক্ট্ৰন 2টা ইলেক্ট্ৰন ত্যাগ কৰিছে ইয়াৰ যোজ্যতা কিমান হ'ব চোৱা 3 আছে বহিৰত 3 হ'ব যোজ্যতা ইয়াৰ যোজ্যতা কিমান হ'ব আমাৰ 2 হ'ব যোজ্যতা ইয়াৰ যোজ্যতা কিমান হ'ব 1 হ'ব যোজ্যতা এনেকৈ আমি যোজ্যতা উলিয়াব পাৰোঁ এতিয়া ইয়াত আমাৰ মেগনেছিয়াম মানে Mg এলুমিনিয়াম মানে Al আৰু Ca মানে ক্যালসিয়াম K মানে পটাছিয়াম গতিকে মেগনেছিয়ামৰ যোজ্যতা কিমান 2 এলুমিনিয়ামৰ 3 ক্যালসিয়ামৰ 2 পটাছিয়ামৰ 1 আৰু মূলক কেইটামানৰ যোজ্যতা মই লিখি থৈ দিছো সালফেট মানে যোজ্যতা হৈছে 2 কাৰ্বনেট মানে হৈছে 2 নাইট্ৰেট মানে হৈছে 1 OH মানে হৈছে হাইড্ৰক্সাইডৰ যোজ্যতা হৈছে 1 এটা আমাৰ যৌগ এটা লিখিব দিছে এইটো এই মেগনেছিয়াম সালফেট ইয়াৰ সাংকেতিক চিহ্নটো কেনেকৈ হ'ব সংকেত কেনেকৈ উলাব পাৰিম সংকেত উলিয়াওতে আমি প্ৰথম চিহ্ন বা সংকেত ইয়াৰ মূলকৰ সংকেতবিলাক লিখিব লাগিব চিহ্ন বা সংকেতটো লিখিব লাগে চিহ্ন বা সংকেত মেগনেছিয়ামৰ যেটো চিহ্ন Mg আৰু সালফেটৰ সংকেত হৈছে SO4 এটা এই চিহ্ন বা সংকেত লিখাৰ পিছত তাৰ তলে তলে মানে আমি যোজ্যতাবিলাক লিখিব লাগে যোজ্যতা চোৱা মেগনেছিয়ামৰ যোজ্যতা কিমান হ'ব মেগনেছিয়ামৰ যোজ্যতা পালো 2 সালফেটৰ যোজ্যতা কিমান আছে 2 এতিয়া সমপৰিমাণে আমি যোজ্যতা পালো সমপৰিমাণে থাকিলে ইয়াত কাটাকাটি কৰি দিব পাৰা যে কাটাকাটি মানে বেলেগ কোনে 2 দি 2 একবাৰ যায় 2 দি 2 একবাৰ যায় ইয়াৰ পিছৰ পৰ্যায়টো হৈছে আমাৰ যোজ্যতা সদায় আমাৰ তলে তলে যেটো থাকে সেইটো পাতিব নালাগে মানে মেগনেছিয়ামৰ যোজ্যতা 1 হয় কিন্তু আমি মেগনেছিয়ামৰ তলত কি পাতিম আমি SO4 ৰ যোজ্যতাটো পাতিম মানে ক্ৰছ পূৰণ কৰাৰ দৰে পাতিব লাগে ক্ৰছ পূৰণ মানে এনেকুৱা মানে মেগনেছিয়ামৰ তলত সালফেটৰ যেটো যোজ্যতা আছে সেইটো পাতিছো 1 আছে 1 পাতিছো সালফেটৰ তলত কি পাতিম আমি মেগনেছিয়ামৰ যেটো যোজ্যতা আছে সেইটো পাতিম 1 আছে 1 পাতিছো এটা ব্ৰেকেট দিবা কাৰণ দুটা মূল আছে নহয় এতিয়া চোৱা আমাৰ সংকেতত আমি একটো পাতিব নালাগে কাৰণ একটো থাকিলে মানে দিব নালাগে আমি গম পাও নহয় এটা পৰমাণু থাকা বুলি গতিকে আমি মেগনেছিয়াম সালফেটৰ সংকেত কি MgSO4 এনেকৈ আৰু এটা মই সংকেত লিখিম ইয়াত আমি এলুমিনিয়াম নাইট্ৰেট লিখিছো এলুমিনিয়াম নাইট্ৰেটৰ সংকেত উলিয়াব লাগে সংকেত লিখিলে প্ৰথম তুমি এলুমিনিয়ামৰ যেটো চিহ্ন আছে কি আছে এলুমিনিয়ামৰ চিহ্ন Al নাইট্ৰেটৰ চিহ্ন কি M সংকেত কি NO3 এটা ইয়াৰ যোজ্যতাটো লাগে আমাৰ যোজ্যতা আমাৰ কি এনেকৈ লৈছো আমি চোৱা এলুমিনিয়াম কিমান নম্বৰ মৌল 13 নম্বৰ মৌল 13 টো ভাঙিছো আমি 2 8 3 2 8 10 10 3 13 আৰু এই 13 টোৰ পৰিফলত কি আছে 3 আছে 4 তকৈ কম আছে কম থাকিলে ত্যাগ কৰে কিমান ত্যাগ কৰিছে 3টা ইলেক্ট্ৰন গতিকে 3 হ'ব যোজ্যতা গতিকে এলুমিনিয়ামৰ যোজ্যতা কিমান হৈছে 3 আৰু নাইট্ৰেটৰ যোজ্যতাটো কিমান এটো মনত ৰাখিবা এতিয়া আমি সংকেতটো পাই গেলো কি পালো Al ৰ তলত 1 দিব লাগিব মানে নাইট্ৰেটৰ যেটো যোজ্যতা হেতু দিবা আৰু নাইট্ৰেটৰ তলত কি দিবা 3 টো দিবা মানে NO3 ৰ তলত কি দিবা 3 দিবা গতিকে আমি 1 টো দেখুৱাই দিব নালাগে সংকেতটো পাই গলো এটো হৈছে আমাৰ যৌগটোৰ সংকেত এলুমিনিয়াম নাইট্ৰেটৰ সংকেত কি পালো Al NO3 আৰু তলত কি দিব লাগিব 3 নিশ্চয় মনত থাকিব হ'ব আজি নমস্কাৰ